প্ৰথম 3 বছৰ আমাক একো ঘূৰাই দিব নালাগে প্ৰথম 3 বছৰৰ মৰেটৰিয়ামৰ পিছত মাহত 1667 টকা যিসকলে 2 লাখ টকাৰ হিতাধিকাৰী আৰু যিসকল 5 লাখ টকাৰ হিতাধিকাৰী তেওঁলোকে 4167 টকা আমাক উভতাই দিব লাগিব আৰু এই উভতাই দিয়া পৰ্বটো তেতিয়ালৈকে চলিব যেতিয়ালৈকে পৰৱৰ্তী 1 লাখ বা পৰৱৰ্তী 2.5 লাখ টকাটো চৰকাৰক উভতাই নিদিয়ে আৰু আমি যেটো মান্থলি ইনষ্টলমেন্ট ঠিক কৰিছো ই যদি আমাক নিয়মীয়াকৈ মাহত দিয়ে টকাখিনি আমাক উভতাই দিবলৈ 5 বছৰ লাগিব আৰু চৰকাৰে এই প্ৰক্ৰিয়াটোত কোনো ধৰণৰ ইন্টাৰেষ্ট নলব অৰ্থাৎ ৭২,০০০ যুৱক যুৱতীক নিৰ্বাচিত কৰা আজি আমি যেটো পোৰ্টেল মুকলি কৰিছো এই পোৰ্টেলত সাধাৰণ শ্ৰেণীৰ লৰা ছোৱালীয়ে 200 টকা এসটি এসসি আৰু ওবিসি 100 টকাৰে তেওঁলোকে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব পঞ্জীয়নৰ পিছত আবেদন পত্ৰ হ'ব যত নেকি তেওঁলোকে কি কৰিব খুজিছে পঞ্জীয়ন কৰা অৱস্থাত তেওঁলোকে বিশেষ তথ্য দিব নালাগে কিন্তু আবেদন কৰাৰ সময়ত তেওঁলোকে আমাক তেওঁলোকৰ টকা পইচাখিনি কেনেকৈ খৰচ কৰিব খুজিব তাৰ এক বিশদ তথ্য আমাক দিব লাগিব আৰু সেইটোকে আমি এপ্লিকেশন ষ্টেজ বুলি আমি ক'ব খুজিছো এই গোটেই ৭৫,০০০ যুৱক যুৱতীক আমি চেষ্টা কৰিম যাতে অসমৰ ১২৬টা সমষ্টিৰ পৰাই সমানুপাতিকভাৱে নিৰ্বাচিত হয় সমানুপাতিক শব্দটো এই কাৰণে ব্যৱহাৰ কৰিছো প্ৰতিটো সমষ্টিতে একে ধৰণৰ ভোটাৰ নাথাকে গতিকে ভোটাৰৰ ভিন্নতাৰ লগত লক্ষ্য ৰাখি আমি সমানুপাতিক নিৰ্বাচনৰ বাবে আমি চেষ্টা কৰিম যাতে গোটেই অসমতে উদ্যোগীকৰণৰ পৰিবেশ এটা নিৰ্মাণ হ'ব পাৰে যোৱা বছৰ আমাৰ যেটো বয়স আমি নিৰ্ধাৰণ কৰিছিলো এই বয়সটো আছিলে 28 বছৰৰ পৰা 40 বছৰ এসটি এসসি ওবিসিৰ ক্ষেত্ৰত আমি 28ৰ পৰা 42 বছৰ আমি বয়সৰ সীমা ৰাখিছিলো এইবাৰ আমি যোৱাবাৰৰ অভিজ্ঞতাৰ পৰা কিছু শিকি আমি সিদ্ধান্ত লৈছো যে এইবাৰ সকলো শ্ৰেণীৰ কাৰণে নিম্নতম বয়স 28 বছৰ থাকিব আৰু ঊৰ্ধ্বতম বয়স 45 বছৰ থাকিব অৰ্থাৎ 28 বছৰৰ লৰা ছোৱালীয়ে আৰু আপ টু 45 বছৰৰ লৰা ছোৱালীয়ে এই গোটেই প্ৰক্ৰিয়াটোত আবেদন কৰিব পাৰিব শিক্ষাগত অৰ্হতা কি হ'ব শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত আমি সৰু অৰ্হতা এটা লৈছো সাধাৰণ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে মেট্ৰিক পাছ रुको जरा सबर करो এসটি এসসি ওবিসিৰ কাৰণে ক্লাছ 10 লৈকে পঢ়িলে তেওঁলোকে এই আঁচনিত আবেদন কৰিব পাৰিব শিক্ষাগত অৰ্হতা যাতে উদ্যমিতাৰ বাবে প্ৰতিবন্ধকতা হ'ব নোৱাৰে সেই কাৰণে আমি বহুত ডাঙৰ শিক্ষাগত অৰ্হতা দিয়া নাই জেনাৰেল ষ্টুডেণ্টৰ কাৰণে মেট্ৰিক পাছ আৰু যিসকলে আমাৰ এসটি এসসি ওবিসি শ্ৰেণীত আছে তেওঁলোকে ক্লাছ 10 লৈকে পঢ়িলে হ'ব এতিয়া আমাৰ মনত প্ৰশ্ন হ'ব যে 5 লাখৰ কোনে পাব 2 লাখ কোনে পাব যিসকলে ইঞ্জিনিয়াৰিং মেডিকেল এগ্ৰিকালচাৰ ভেটেনাৰী আৰু ফিচাৰীত গ্ৰেজুৱেট কৰিছে তেওঁলোকক আমি 5 লাখ টকালৈকে আৰ্থিক সাহায্য দিম আৰু আন
যিসকলৰ ষ্টুডেণ্ট থাকিব কোনো শিক্ষাগত অৰ্হতা PG হ'লে আমি 2 লাখ দিম, গ্ৰেজুৱেট হ'লে 1.5 লাখ দিম, তেনেকুৱা ব্যৱস্থা নকৰি আমি সকলোকে সমানে 2 লাখ টকা আমি আগবঢ়াম আৰু যেটো আগতে মই কৈছো যে 2-3টা কিস্তিত তেওঁলোকে এই টকাটো লাভ কৰিব। আমি বহুত বেছি কন্ডিশনো ৰাখা নাই, আমি 2-3টা কন্ডিশন ৰাখিছো যে 1 এপ্ৰিল 2024 চনৰ আগতে তেওঁলোকৰ এটা মাত্ৰ বেংকত একাউণ্ট থাকিব লাগিব আৰু আগতে কোনো লোন লৈ তেওঁলোকে ডিফল্টাৰ হ'ব নালাগিব। যদি আগতে কোনোবাই তেওঁলোকে লোন লৈছে টকা ঘূৰাই দিব পৰা নাই তেতিয়াহ'লে আমি ইয়াৰ যিহেতু উদ্যোগী গঢ়িব খুজিছো, যিসকল উদ্যোগীয়ে বেংকৰ পৰা টকা লৈ ডিফল্টাৰ হৈ আছে তেওঁলোকক আমি এই আঁচনিৰ অধীনত আনিব বিচৰা নাই। তৃতীয়তে আৰু এটা সৰু আমি কন্ডিশন ৰাখিছো যে এখন ঘৰত আমি দুজনক এই টকা বা এই সহায় আমি নকৰো। আমাৰ চেষ্টা হ'ল যাতে প্ৰতিটো পৰিয়াললৈ এটা আঁচনি যাব পাৰে। সেই কাৰণে এজন দেউতাক মাক থাকিলে আমি সিবলিং বুলি যাক কওঁ, নিজৰ ভাই ককাই হলে এজনেহে এই আঁচনিৰ সুবিধা লাভ কৰিব। গতিকে আমাৰ কন্ডিশনো বহুত বেছিকৈ নাই, সৰু কন্ডিশন কেইটামান আমি ৰাখিছো। প্ৰথম ৰেজিষ্ট্ৰেচনৰ সময়ত আমি এই কন্ডিশনখিনি চাম যে বয়স 28ৰ পৰা 45ৰ ভিতৰত আছে নে নাই, এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে নে নাই, শিডিউল কাষ্ট হয়, OBC হয়